गहपुर जिल्लानि राजघर आसाम अरुणाचल सीमायाव अरुणाचल आसाम फोरबोआ जागायजेनबाय। बे फोरबोनि बेखेवनाय हाबाफारियाव गाहाय आलासि महरै बाहागो लादों दिव्या मुजु, लोगोसे गहपुर सयदुवार कलेजनि बर' बिफाननि बिबुंगोरा सुनिलाल बसुमतारी बिथाङा। बे फोरबोखौ हारि जाथि महरै गासैखौबो लानानै खुंनाय जायो आरो जेन' खौसेथि आरो अनज्लायनाया रायजो आरो ओनसोलाव फैयो, बिनि थाखाय खुंनाय जायो होननानै फोरमायदों। बेवहाय मोनसे गोजोन आरो खौसेथिनि थांखिजों बे फेस्टिभेल खुंदों आरो जोङो आसा खालामदों जे बे फेस्टिभेलनि गेजेरजों जोंनि गेजेराव मोनसे गोरोबलायनाय आरो अनलायनाय सोमजिगोन आरो बिथांमोननि फेस्टिभेलाव आसामनिफ्राय गोबां सुबुंफोरा बाहाय बाहागो लादों आरो दखानिफ्राबो फैदों। जोङो बेनि गेजेरजों जोंनि गेजेराव मोनसे अनलायनाय सोमजिगोन जोंहा मोनसे मिजिं थिनाय दं। আপোনালোকে দেখিছে আজিৰ পৰা আমাৰ যি বৰ্ডাৰ ফেষ্টিভেল আৰম্ভ হৈছে। বৰ্ডাৰ ফেষ্টিভেলত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। আপোনালোকে দেখিলে অলপ আগতে অৰুণাচল প্ৰদেশৰ ছ'চিয়েল ৱৰ্কাৰ দিব্যা মুজ ডাঙৰীয়াই আহি আমাৰ এই অনুষ্ঠানটো শুভাৰম্ভ কৰিলে। আমি ইয়াত অহা 31 ডিচেম্বৰলৈকে অনুষ্ঠানটো ৰাখিছোঁ, য'ত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আছে, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত। গতিকে অহা 31 ডিচেম্বৰলৈকে যিহেতু আমাৰ এই অনুষ্ঠানটো চলি থাকিব, গতিকে সকলোৱে সহায় সহযোগিতা বিচাৰিছোঁ। আমি আকৌ কৈছোঁ যে আমাৰ ইয়াত বিশেষকৈ বাণিজ্য মেলা লগতে বিভিন্ন জাতিগতৰ যি খাদ্য সম্ভাৰ আছে সেই সম্ভাৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াত বিভিন্ন ধৰণৰ খেলৰ সামগ্ৰী অনা হৈছে, যাতে আমি দুবছৰ ধৰি কোনো আনন্দ মেলাৰ ইয়াত ব্যৱস্থা নাছিলে। আমি এই বৰ্ডাৰ ফেষ্টিভেলত সেইসমূহ বস্তু আনিছোঁ যিবোৰৰ পৰা আমি খুব অকণমান যান্ত্ৰিকতৰ জীৱনৰ পৰা সকাহ ল'বৰ কাৰণে আমি এই ধৰণৰ ব্যৱস্থা কৰিছোঁ। লগতে আমি অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজত এটা যে মিল হয়, মিলেৰে থাকিব লাগে আমি, আৰু আমাৰ যে যিটো ভাৱ এইটো যাতে আৰু অনাগত ভৱিষ্যত আৰু সুদৃঢ় হয় তাৰ কামনাৰে আমি অনুষ্ঠানটো ৰাখিছোঁ। ধন্যবাদ।